নমস্কাৰ, আজি মই আপোনালোকক মূলাৰ অমলেট এটা বনাই দেখুৱাম। এইটো খাবলৈ বহুত বেছি টেষ্টি হয়। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ইয়াৰ বাবে মই ল'লোঁ এটা মূলা, দুটা কণী, এটা আলু আৰু পিঁয়াজ, জলকীয়া আৰু ধনিয়া। আৰু প্ৰথমে মই মূলাটোৰ বাকলি গুচাই ভালদৰে ৰুকি ল'লোঁ এয়া। আৰু এইবাৰ আলুটো এনেদৰে ৰুকি লৈছোঁ। মূলা আৰু আলুটো ৰুকি লোৱাৰ পাছত এয়া পিঁয়াজ আৰু জলকীয়া, ধনিয়া সকলোখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইবাৰ এনেদৰে এখন কেৰাহীত তেল গৰম হ'বলৈ দি ইয়াতে মই পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। আৰু ইয়াতে ৰুকি লোৱা মূলা আৰু আলু দি দিছোঁ। আৰু ইয়াতে দিছোঁ অলপমান নিমখ আৰু দিছোঁ অলপমান হালধি। আৰু এয়া অলপ সময় লৰুৱাই লৈ মই ঢাকোন মাৰি দিছোঁ যাতে অলপ সিজে। এইবাৰ ঢাকোনখন আঁতৰাই লৈ অলপ ভাজিছোঁ। অলপমান শুকান হোৱালৈ এইখিনি ভাজি ল'লোঁ এনেদৰে। আৰু দুটা কণী ভাঙি লৈ ইয়াতে মই ভাজি ৰখা মূলা আৰু আলুবোৰ দি দিছোঁ। আৰু অলপ হালধি দিছোঁ যাতে টেষ্টটো অলপ ভাল লাগে। আৰু ইয়াতে অলপমান দি দিলোঁ মই কাটি ৰখা ধনিয়া আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এখন কেৰাহীত তেল গৰম হ'বলৈ দি ইয়াতে মই দি দিছোঁ এনেদৰে। আপোনালোকে অমলেট বনাইও খাব পাৰে বা এনেদৰে মূলাৰ লগত একেলগে ভাজি লৈও এনেদৰে খাব পাৰিব। খাবলৈ দুয়োটাৰ টেষ্ট একেই হয়। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, খাবলৈ বেলেগ এটা সোৱাদ হয়। মূলা খাই যেতিয়া বেয়া লাগে তেতিয়া এনেদৰে অমলেট বনাই খাই চাব আৰু টেষ্ট চাব কেনেকুৱা লাগে। ধন্যবাদ।